অনলাইন কৰিব যদি আপোনালোকে নগাঁৱত মানে কাউন্সেলিং কৰোঁতে নগাঁৱত দিয়ে নগাঁৱত পঢ়ে তেতিয়াহ'লে নগাঁৱৰ আইটিআইখনৰ মই ভাল ভিডিঅ' এটা বনাই দিম বাৰু আৰু আপোনালোকে কোনোবাই যদি পঢ়ি এই ভিডিঅ'টো চাইছে কমেণ্ট কৰিব মানে মই হোষ্টেলৰ পৰা ওলাইছোঁ হোষ্টেলৰ ৰুমটো আপোনালোকক দেখুওৱা নাই মানে দেখাম কেতিয়াবা হেল্ল' গাইছ আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ নগাঁৱৰ বইজ হোষ্টেলৰ পৰা মানে ওলাই আহি গেটখনৰ মুখৰ আগত মানে আপোনালোকৰ ভিডিঅ'টো মই অপেনিং কৰিছোঁ খালি আমাৰ আইটিআইৰ হোষ্টেলখন এইফালে গ'লে এনেকৈ যাব এইটো এক্সচেঞ্জ অফিচ দেই খালি এই চাইডলৈ যোনটো যায় সেই চাইডে আমাৰ হোষ্টেলখন পাই যাব আৰু মই আপোনালোকক জনাই দিছোঁ মোৰ ঘৰ হৈছে ডিব্ৰুগড় মৰাণত আৰু মোৰ বেছিভাগ থকা হয় শিৱসাগৰ ডিমুতে মানে ডিব্ৰুগড় আৰু মৰাণ কিমান কণ আৰু সেইডোখৰ মাজতে পৰে ন সেইডোখৰতে মোৰ বেছিভাগ থকা হয় আমাৰ সিহঁতৰ আনাই ঘৰত মই আপোনালোকক ক'লোৱে মোৰ ঘৰ হৈছে ডিব্ৰুগড় মৰাণ বুলি আৰু মই থকা হয় শিৱসাগৰ ডিমুত আৰু ডিমু আৰু মৰাণখননো কিমান আৰু সেইখন ঘৰতো থাকোঁ ঘৰত কম থকা হয় আনাই ঘৰত বেছিভাগ থকা হয় আৰু মই নগাঁৱত আইটিআই কৰি থকা এতিয়া এবছৰে হ'ল 2 বছৰীয়া কোৰ্চ কৰিছোঁ কি কোৰ্চ কৰিছোঁ সেইটো আপোনালোকক মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ বাৰু আৰু যদি ভাল আইটিআইখন আমাৰ গোটেই আইটিআইখন আপোনালোকক নগাঁও আইটিআইখন কেনেকুৱা যদি আপোনালোকে চাওঁ বুলি হয় মোক কমেণ্ট কৰিব মই আপোনালোকক ভিডিঅ' এটা বনাই দিম আৰু মই এতিয়া বৰ্তমান আহিছোঁ মানে ওলাই আহিছোঁ মই ভিডিঅ'টো এইটো কাৰণে ষ্টাৰ্ট কৰিছোঁ মই ভাবিছোঁ আজি মই আম খাম আমটো ইয়াত ক'ত পাম এতিয়া ঘৰত থকাটো আম খাবলৈ পালে খালি ঘৰলৈ গৈ মই আমৰ ভিডিঅ' এটা বনাম খালি ইয়াতে এতিয়া মই বৰ্তমান আহি গ'লোঁ কাৰণে বোলো লগৰ এটা ৰুমতে যদি মানে আম পাওঁ আৰু মানে সিহঁতৰ ৰুমত খাম যদি নাপাওঁ মানে আৰু এই ভিডিঅ'টো আপলোড কৰাই নহ'ব তথাপিতো মই আমাৰ আইটিআইখন আপোনালোকক দেখাই দিব বিচাৰিছোঁ বাহিৰডোখৰ আজি 4th ছেটাৰডে কাৰণে আইটিআইখন বন্ধ আছে বৰ্তমান এইখনেই হৈছে নগাঁও আইটিআই এইটো পানীগাঁও চাৰিআলিটোৰ পৰা এনেকৈ অলপ আহিলে আমাৰ এই আইটিআইখন পাই যাব বহুত মানে আমাৰ এই পানীগাঁও চাৰিআলি আইটিআইখনৰ শেষ হৈছে আইটিআইখন তাৰপৰা এইডোখৰতে মানে আমাৰ পূৰা মুৰ্গী বনোৱা আছে আৰু সেইটো পানীগাঁও চাৰিআলি আপোনালোকে আমাৰ ভিডিঅ'ত দেখিছে চাগে সেই পানীগাঁও চাৰিআলি হ'লে বেছিখন নহয় মানে লগৰ ল'ৰাটোৰ ৰুমৰ ওচৰ পাই গ'লোহি মানে পূৰা হেৰি কৰি মানে তাহাঁতৰ ৰুমত আম খাম বুলি আহিছে এতিয়া পালে আম খাম আৰু নাপালে চাম আৰু মানে ঘৰলৈ যামগৈ আৰু অলপ দেৰি বহি পেলি মানে ঘৰলৈ নহয় মানে হেৰিলৈ হোষ্টেললৈ পূৰা জুম কৰি দেখাইছোঁ চাওক মোৰ বাটো চাওক এইটো কেলা আম খাবলৈ অহা বাপৰে অ' মাই গড আমি ইয়াত আম পাৰিব লাগিব এতিয়া এইখিনি আম তাৰপৰা মোৰ বাটো চাওক বে অ' গড এইটো যদি কেনেবাকৈ দিবলৈ হয় চেজ আৰু তহঁতি একদম আইটিআই পঢ়িবলৈ আহি একদম আমৰ যদি লৈ আহিছ এইটো নহয় তাৰ এইটো নেক্সটটো এইটো মানে আমাৰ হেৰি কি হৈছে গম পাওঁ আমি ফিটাৰৰ মানুহ যে হেক চুলে আম পাই দিম আম লাগেই মানে এটা পিহনা নাথাকিলে এতিয়া চকীয়া চকলে খাব লাগিব চকলে খাব লাগিব এখন দেখিছে এখন তৰোৱাল অসমীয়াৰ এখন হেংদাং আমাৰ আমি ফিটাৰৰ মানুহ লোহাৰ কাটিটো আমনো কি অহা নাই কৈ দিয়া আমি কি মানুহ অঁ লোহাৰ কাটিটো আমহে ফাইনেলি আমাৰ আম হৈ গৈছে প্ৰতিবাৰে মই ঘৰতে আম খাওঁ এইবাৰ ঘৰত আম খাবলৈ পোৱা নাই এইবাৰ যাম ন গ'লে ঘৰত খাই আহিবগৈ লাগিব আম হয় নাই এইবাৰ নগাঁৱতে ফাৰ্ষ্ট আমৰ বহনটো কৰি দিছোঁ খালি ঘৰলৈ গ'লে একদম পূৰা ধুনীয়াকৈ পিহি মেলি আম খাব লাগিব ধুনীয়াকৈ আহিছে বে কালি খেল চালোঁ সেইটালৈকে চাইছোঁ যেইটালৈকে দিয়ে তেতিয়ালৈকে চাইছোঁ লাষ্টত নাচালোঁ আৰু গম পালোঁ খেলখন এনেও হাৰিবই বুলি পূৰা ষ্টাৰ্ট কৰি দিব লাগে আৰু এই পূৰা দি দিছোঁ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ মানে আইটিআইত ইয়াত পঢ়ি আছোঁ ন এতিয়া আৰু এবছৰ আছে এবছৰ যাবই হ'ল এতিয়া আৰু এবছৰ আছে তাৰপৰা আমিও ওলাম আৰু মানে নগাঁও আইটিআইত পঢ়িবলৈ আহি ইয়াত একদম পূৰা আম বিচাৰি তাকো আমি কিনিও খোৱা নাই আম বিচাৰি আহি লগৰ ল'ৰাৰ ৰুমৰ এনেকৈ মালিকৰ ঘৰ ওচৰতে মানে আম আছে তেওঁলোকৰ বাৰীত আম পাৰি ইয়াত আম চাম ধুনীয়াকৈ খালেও মেলিলেও মানে পিহনাত পিহি খাবলৈ
নহ'ল কেলৈ পিহনা নাই এখন ইয়াততো ইমান চব বস্তু বিচাৰিলে নাপাওঁ ন ঘৰত যিমানখিনি বস্তু বিচাৰিলে পাম সেইটো কাৰণে এবাৰ ঘৰত গ'লে আকৌ আমৰ ভিডিঅ'কে ভাল এটা আমৰ ভিডিঅ' বনাম সেইটো দিম এতিয়া মানে বহুত দিন ভিডিঅ' দিয়া নাই ন ইয়াত মই এতিয়া মানে 2 মাহ হ'লে নাযাওঁ বুলি ভাবিছোঁ মানে সেইটো কাৰণে এমাহ হ'লেই বাৰু আৰু 25 দিনমানৰ পিছত যাম বুলি ভাবিছোঁ সেইটো কাৰণে কিনো ভিডিঅ' দিম সেইটো কাৰণে এইটো ভিডিঅ'কে দিওঁ আৰু যোনবোৰ ল'ৰা ছোৱালীয়ে মানে এতিয়া পঢ়িব ন অনলাইন কৰিব যদি আপোনালোকে নগাঁৱত মানে কাউন্সেলিং কৰোঁতে নগাঁৱত দিয়ে নগাঁৱত পঢ়ে তেতিয়াহ'লে নগাঁৱৰ আইটিআইখনৰ মই ভাল ভিডিঅ' এটা বনাই দিম বাৰু আৰু আপোনালোকে কোনোবাই যদি পঢ়ি এই ভিডিঅ'টো চাইছে ন কমেণ্ট কৰিব ভাল আছে পঢ়িবহি পাৰিব ধুনীয়াকৈ আমি কি টেটত পঢ়িছোঁ কৈ দিছোঁ আমি পঢ়ি আছোঁ ফিটাৰ 2 বছৰীয়া টেট আৰু চব টেটে আছে বহুত টেট 18টা নে কিমানটা টেট আছে বহুত টেট আছে আপোনালোকে আহিব আৰু পঢ়িব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ বাই আৰু একদম লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ঘণ্টাটো বজাই দিব ধন্যবাদ।